আজি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ ক্লাছ 10ৰ মেথছৰ কেইটামান MCQ যোনবিলাক বহুতেই ইম্পৰ্টেণ্ট হয় আৰু লাষ্ট এক্সামত এইবিলাক কুৱেশ্যন আহিছে ৰিপিট হোৱা কুৱেশ্যনো হয় বাৰে বাৰে এনেকুৱা টাইপৰ কুৱেশ্যন ৰিপিট হয় বহুত কেইটা MCQ অলৰেডি মই সলভ কৰি ভিডিঅ' আপলোড কৰিছোঁ যদি কোনোবাই চোৱা নাই নিশ্চয় প্লেলিষ্টত যাবা তাতে চেক আউট কৰিবা অবভিয়াছলি তোমালোকে সেইবিলাক পাই যাবা তো তাৰপৰা তোমালোকে চাই ল'বা ঠিক আছে এটছ কুৱেশ্যন নম্বৰ 1 যোনটো আছে এইটো 2023 তে আহিছিল আৰু এনেকুৱা কুৱেশ্যন তোমালোকে অবভিয়াছলি পাইছা ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কিমান 10 কুৱেশ্যন নম্বৰ 2 চোৱা তলৰ কোনটো সংখ্যাটা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াত আমাক দিয়া আছে তো 169 যোনটো হয় এটোই হ'ব তোমাৰ কি অযুগ্ম সংখ্যাৰ বৰ্গ 23 তে আহিছিল ইভেন চোৱা 23 আৰু এটা কুৱেশ্যন আহিছিল এইটো যোনটো তো এইটো যদি আমি সলভ কৰো 8 ৰ ঘনমূল 27 ৰ ঘনমূল আৰু 64 ৰ ঘনমূল উলাই তুমি প্লাস কৰিলে 9 পাবা হেতু আমাৰ অপচন দিয়াই আছে অলৰেডি হয়নে কোৱেশ্চন নম্বৰ 4 টু চোৱা ইয়াত আমাক কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তো ইয়াতে অপচন বি ৰাইট আনসাৰ হ'ব এটো কোৱেশ্চন চোৱা ইয়াতে দিয়া আছে -2/3 হোল পাৱাৰ 4 ৰ মান HSLC 2022 ত আহিছিল ইয়াৰে শুদ্ধ আনসাৰ কোনটো হ'ব অপচন ডি 16/81 Similarly তোমালোকে ইয়াতে আৰু এটা চাব পৰা কোৱেশ্চন নম্বৰ 10 বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে শুদ্ধ আনসাৰটো কি দি আছে 4.5 ইয়াতে তোমালোকে এইটো কোৱেশ্চন চাব পৰা 17 নম্বৰ যোনটো কোৱেশ্চন আছে এইটো তোমালোকে চাব পৰা ঠিক আছে ইয়াতে তোমালোকে 15 চাব পৰা 22 নম্বৰ কোৱেশ্চনটো তোমালোকে চাব পৰা ইয়াৰে শুদ্ধ আনসাৰটো দি আছে কিমান অপচন ডি চাই লবা এইবিলাক নিশ্চয় পঢ়িছা ইয়াতে এইটো কোৱেশ্চনো চাই লবা ইয়াৰে শুদ্ধ আনসাৰটো হ'ব কিমান 16 সেন্টিমিটাৰ স্কয়াৰ কালি ওলাব দিছে যেহেতু এতিয়া চোৱা বাস্তৱ সংখ্যাৰ পৰা তোমালোকে কি চাব পৰা কোৱেশ্চন নম্বৰ 1 টু 2023 তে আহিছিল ইয়াৰ শুদ্ধ আনসাৰটো তোমাৰ কিমান আছে 3 আকৌ চোৱা কোৱেশ্চন নম্বৰ 2 টু তোমাৰ 23 তে আহিছিল ইয়াৰ শুদ্ধ আনসাৰটো তোমাৰ কি হ'ব 2/3 এইটো কোৱেশ্চন চোৱা 2022 তে আহিছিল বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় ইজি টাইপৰ তো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব কিমান অপচন সি 45 এইটো কোৱেশ্চন চাইছা ইয়াৰে শুদ্ধ আনসাৰটো তোমাৰ কি হ'ব অপচন ডি 180 সেকেন্ড 6 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে আমাক কি কৈছে তলৰ কোন বিট নিৰৱধি পৌনপুনিক দশমিক তো অপচন কেইটা আমাক ইয়াতে দিয়া আছে শুদ্ধ আনসাৰটো হ'ব 64/455 2018 ত আহিছে গতিকে এইটো ভালদৰে চাই লবা ইয়াতে আমাক কৈছে দশমিক স্থানৰ পিছত শেষ হ'ব কিমান ঘৰ পিছত শেষ হ'ব তো এইটো যদি আমি সলভ কৰো 4 আহি পাব এটো ইন্টারেস্টিং কোয়েশ্চন হয় আৰু বহুত ইম্পৰ্টেন্ট তলৰ কোনটো পৰিমেয় সংখ্যা একচুয়ালি কোনটো হ'ব √3/√27 কিন্তু আটাইতকৈ সৰু যেটো সংখ্যা আৰে √27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হল কি হ'ব √3 হ'ব এটো কোয়েশ্চন চোৱা এটা 43/2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 3 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল কিমান হ'ব 4 হ'ব 11 নম্বৰ কোৱেশ্চনটো চাও তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনপুনিক হ'ব 1/7 তাৰ পিছত আমাক দিছে শুদ্ধ উত্তৰটো ফাইন্ড আউট কৰিব দিছে 15ত আহা কোৱেশ্চন তো ইয়াতে কি হ'ব √7 এটা তোমাৰ কি হয় অপৰিমেয় সংখ্যা আকৌ এটো চোৱা 13 নম্বৰ কোৱেশ্চনটো চোৱা 16ত আহিছিল ইয়াৰে শুদ্ধ আনসাৰটো কোনটো হ'ব 13 14 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় বাট ইয়াৰে যোনটো শুদ্ধ আনসাৰ আমাক দিয়া আছে ইয়াতে চোৱা কি কৈছে r greater than or equal 0 আৰু দিয়া আছে কি r less than equal b বাট এটো রং হয়নে only r less than কি হ'ব তোমাৰ b হ'ব r টো হতে b তকৈ সৰু হ'ব কিন্তু r টো তোমাৰ 0 তকৈ ডাঙৰ বা 0 ৰ সমান হ'ব পাৰে লগতে এইটো কোৱেশ্চন 16 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাই লব পাৰা 2024 ত আহিছিল এইটো কোৱেশ্চন বহুপদ চেপ্টাৰৰ পৰা চোৱা ইয়াতে প্ৰথম কোৱেশ্চন যোনটো আছে কি দি আছে bx² + 4 ইনটু b + 1 + 1 বহুপদৰ এটা 0 1 হয় তেন্তে b ৰ মান হ'ব 2023 তে আহিছিল এটো তোমালোকে সলভ কৰিলে b ৰ মানটো কিমান পাবা -1 কোৱেশ্চন নম্বৰ 2 তামক দিছে যদি এটা বহুপদৰ 0 কে এটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব এটো তোমালোকে বহাই লবা ধুনিয়া কৰি তো অপচন ডি ইজ দা রাইট আনসার হবে x² - px + q হ'ব 3 নম্বৰ কোৱেশ্চনটো চোৱা 2022 ত আহিছিল ইয়াতে আমাক দিয়া আছে তলৰ কোনটো বহুপদ অবিয়াসলি তোমালোকে পাৰিবা অপচন বি শুদ্ধ আনসাৰ হ'ব 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 2022 ত আহিছিল 3x² + 11x - 2 শূন্য দুটাৰ পূৰণফল এইবিলাক তো পাৰিবাই ইয়াতে উলাই দিছে এইটোৰ শুদ্ধ আনসাৰটো কি হ'ব -2/3 হ'ব
2019 আহিছিল x² - 15 ৰ শূন্য কেইটাৰ পূৰণফল হল তো এইটো তোমালোকে পূৰণফলটো ওলাই ল'বা কিমান হ'ব -15 হ'ব তো 5 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব কি -15 তাৰ পিছত চোৱা এইটো তোমাৰ কিমানত আহিছিল 18ত কি কৈছে 4u² + 8u শূন্য কেইটাৰ পূৰণফল হল কি হ'ব 0 তো এটা ওলাই দিয়া আছে ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 8 টো চাই ল'বা ইয়াতে ঠিক আছে 9 নম্বৰ কোৱেশ্চনটো চাইছা ইয়াতে x³ দিয়া আছে ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব তো ত্ৰিঘাতৰ কাৰণে ফৰ্মুলাটো ইউজ কৰি দিলে হল -b/a হয় তো -b মানে কিমান আছে -5 তো -5 প্লাস হৈ যাব 5/3 ইয়াতে দুটা কোৱেশ্চন 2023 ৰ আছে এইবিলাকো চাই ল'বা ৰিপিট হোৱা কোৱেশ্চন চাইছা 4x² + 8x ৰ শূন্য কেইটাৰ পূৰণফল কি হ'ব 0 হ'ব তোমালোকে অলপ আগতে পাইছা যদি এটা বহুপদ px ৰ মাত্ৰা n হয় তেন্তে বহুপদটোৰ শূন্যৰ সংখ্যা কিমান হ'ব n সংখ্যক হ'ব তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ'ত আমি নেক্সট ইম্পৰ্টেন্ট MCQ বিলাক সলভ কৰিম যদি তোমালোকক এক্সপ্লেনেশ্যন সহকাৰে ভিডিঅ' লাগে MCQ নিশ্চয় কমেন্টত জনাবা মই এক্সপ্লেনেশ্যন কৰি দিয়াৰ কাৰণে ট্ৰাই কৰিম বহুত ধুনীয়া কৰি ৰিপ্ৰেজেন্টেশন কৰি দিম যাতে তোমালোকে ভালদৰে মাৰ্কস ক্যাৰি কৰিব পাৰা অল দা বেষ্ট এক্সামৰ কাৰণে থ্যাংক ইউ